নমস্কাৰ আপোনালোক সকলোকে শাৰদীয় দুৰ্গা পূজাৰ শুভকামনা জনাই দীপালীৰ ৰান্ধনীশাললৈ স্বাগতম জনালোঁ। আজি মই আপোনালোকলৈ আগবঢ়াইছোঁ অসমৰ এক থলুৱা ৰেচিপি মাছ আৰু মূলা শাকৰ আঞ্জা। ৰেচিপিটোৰ বাবে এয়া মই লৈ লৈছোঁ দুটা ভাঙন মাছ। ঘৰত দুজন মানুহ আছোঁ, গতিকে দুটা মাছেই লৈছোঁ। আৰু এয়া লৈছোঁ মূলা শাক বা মূলাৰ পুলি, তাৰে দুমুঠি লৈছোঁ। এইখিনি বাছি ল'ব লাগিব। শাকখিনি ধুই বাছি এয়া মিহি মিহিকৈ কুটি ল'লোঁ। আৰু লগতে লৈছোঁ এটা আলু, এটা বিলাহী আৰু দুটা জলকীয়া। এতিয়া কুটি লোৱা শাকখিনি অলপ হাতেৰে এনেকৈ মোহাৰি লৈছোঁ। শাকখিনি মোহাৰি ল'লে ভাল হ'ব, সোনকালে গলি যাব। এয়া মই ইমানখিনিয়ে এনেদৰে মোহাৰি ল'লোঁ। এতিয়া প্ৰথমতে মাছকেইটা ফ্ৰাই কৰি ল'ম। তাৰ বাবে গেছত কেৰাহী পাতি দি তেল গৰম হ'বলৈ দিছিলোঁ আৰু এতিয়া মাছকেইটা ফ্ৰাই কৰি লৈছোঁ। মাছকেইটা দুয়োটা ছাইডে ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব। বেছিকৈ মাছ ভাজি থকাটো নেদেখাওঁ। এতিয়া মই মাছকেইটা তেলৰ পৰা উঠাই লৈছোঁ, যিহেতু দুয়োটা ছাইডে মাছকেইটা ৰঙচুৱা হৈ গ'ল। মাছকেইটা নমাই লোৱাৰ পিছত কেৰাহীত ৰৈ যোৱা তেলতেই বাকী তৰকাৰীখন বনাম। তাৰ বাবে গৰম তেলত এয়া দি দিলোঁ দুটা শুকান জলকীয়া আৰু মিহি মিহিকৈ কাটি লোৱা এটা পিঁয়াজ। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব। 2-3 মিনিটমান ভজাৰ পাছত এয়া মোৰ পিঁয়াজখিনি ৰঙচুৱা হৈয়ে গ'ল। এতিয়া ইয়াতে দি দিছোঁ কাটি থোৱা শাকখিনি। এইখিনিও এতিয়া ধুনীয়াকৈ লৰাই অলপ ভাজি ল'ব লাগিব। এতিয়া মিডিয়াম জুইতে মই শাকখিনি ভাজি আছোঁ আৰু এই সময়তে ইয়াত মই জোখমতে হালধি আৰু জোখমতে নিমখ দি এবাৰ ধুনীয়াকৈ লৰাই ল'ম। এনেদৰে সকলোখিনি মই এবাৰ ভালদৰে মিলাই ল'লোঁ। তাৰ পাছতে ইয়াতে দি দিলোঁ বিলাহী আৰু কাটি লোৱা আলুটো। এইখিনিও এবাৰ ধুনীয়াকৈ মিলাই দিছোঁ। এতিয়া ইয়াতে দিলোঁ চাহ চামুচেৰে এচামুচ থেতেলিয়াই লোৱা নহৰু আদা। তাৰ পাছত সকলোখিনি মিলাই দি এখন ঢাকোন লগাই দিছোঁ সোনকালে সিজিবলৈ। কিছু সময়ৰ পিছত ঢাকোন উদঙাই আকৌ চব্জিখিনি এবাৰ লৰাই দিছোঁ। চব্জিখিনি এনেদৰে মাজে মাজে ঢাকোন উদঙাই লৰাই থাকিব লাগিব। বিলাহী আৰু শাকখিনি গলি নোযোৱালৈকে আমি চব্জিখিনি এনেদৰে ভাজি থাকিম। এতিয়া বিলাহীখিনি ধুনীয়াকৈ গলি গ'ল আৰু শাকখিনিও গলি গৈছে, গতিকে এই সময়ত ইয়াতে দি দিছোঁ পানী। এয়া মই উতলা পানী দিছোঁ। আপোনালোকেও গৰম পানীয়ে দিব, তেতিয়া ভাল হ'ব। পানী আপোনালোকৰ জোখ অনুযায়ী দিব। পানী দিয়াৰ পিছত তৰকাৰীখনত ধুনীয়াকৈ এটা উতল আহিবলৈ দিব লাগিব। যেতিয়া তৰকাৰীখন উতলি যাব তেতিয়া ইয়াতে দি দিব লাগিব মাছকেইটা। এতিয়া তৰকাৰীখন ঢাকোন মাৰি দিছোঁ আৰু 10 মিনিটৰ কাৰণে এনেদৰে মিডিয়াম ফ্লেমত তৰকাৰীখন উতলিবলৈ দিম। সম্পূৰ্ণ 10 মিনিটৰ পিছত মই তৰকাৰীখন ঢাকোন উদঙাই চাইছোঁ। এয়া ধুনীয়াকৈ হৈ গ'ল তৰকাৰীখন। এতিয়া ইয়াতে দি দিছোঁ দুটা কেঁচা জলকীয়া। ইয়াৰ গোন্ধটো ইয়াত ভাল লাগে। জলকীয়া দুটা দিয়াৰ পিছত আকৌ তৰকাৰীখন 2 মিনিটৰ কাৰণে মই উতলিবলৈ দিলোঁ। তাৰ পাছতে এটা বাতি লৈ মই এইখিনি উলিয়াই ল'লোঁ। এই তৰকাৰী সুস্বাদু হোৱাৰ উপৰিও স্বাস্থ্যকৰো হয়। মূলা শাক আমাৰ স্বাস্থ্যৰ কাৰণে বহুতেই উপকাৰী, আপোনালোকে নিশ্চয় জানেই। এতিয়া বজাৰত প্ৰচুৰ পৰিমাণে এই মূলা শাক পোৱা যায়, গতিকে মূলা শাক আনক আৰু মাছৰ লগত এনেদৰে ৰান্ধি খাওক। আশা কৰিছোঁ আপোনালোকে মোৰ এই ৰেচিপিটো চাই ভাল পালে বুলি। আৰু যদি ভাল পালে তেনেহ'লে লাইক এটা কৰিব, কমেণ্ট কৰিব। আৰু যিসকল নতুন দৰ্শকে মোৰ চেনেলটো চাই আছে, অনুগ্ৰহ কৰি তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ।